হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি মানে ইয়াকে চাদৰ মেখেলা পিন্ধি পেলাই একদম ওলাই গৈছোঁ। আমাৰ মানে ইয়াৰ ভাগৱত আছে। অথনি মানে ওলাই পেলাই থাকোঁতে মানে ব্লগটো বনাবলৈ নহ'লে এয়া একদম ৰেডি হৈ আহিছে। তাৰপিছত এতিয়া এইয়া চাওঁ, মানুহজনো গৈছে। আমাৰ মাহঁত মানে অথনিয়ে গ'ল আৰু সেইটো কাৰণে মানে আমি তিনিজনী পিছত যাওঁ। তাৰপিছত চাই থাকক, দেখুৱাই যাম। এয়া একদম ইয়াৰ পৰা মানে আৰম্ভ হৈছে। দাদা বোলো ফটো চটো কবি উঠিব। পাই গ'লোহি থান। এইয়া চাওক, এইটো ইমান ধুনীয়া পুখুৰী। এইয়া এইখিনিতে আছে থানখন। ভাল লাগে ন? পৰম শ্ৰদ্ধাৰ ভক্ত পাগাই মাজগাঁও সৰু পুখুৰী পাৰ হৰিহৰ মন্দিৰ প্ৰাংগণত সমূহ ৰাইজৰ সহযোগত সমূহ ৰাইজৰ মংগলৰ হকে অখণ্ড ভাগৱত পাঠ আয়োজন কৰিছিলোঁ। এয়া ধুনীয়াকৈ মধুস্মিতা বাই ধুইছে ভৰি, এয়া খ্যাতি বাই ধুইছে। মন্দিৰলৈ যিহেতু সোমাম এতিয়া, তাৰপিছত এতিয়া মই ধুই লওঁ। এয়া মানে এতিয়া সেৱা কৰি আছে, যিহেতু এতিয়া প্ৰসংগ কৰিব, সেইটো কাৰণে আমি মানে এতিয়া সেৱা কৰি আছোঁ কাৰণে অলপ সময় বাহিৰতে ৰখি দিওঁ। ইয়াৰ পৰাই চাই থাকোঁ। পৰিৱেশটো কি মজা লাগিছে। ঔটেঙা গছ ধুনীয়াকৈ মানে একদম মানে আমাক উৰাই লৈ যাবলৈ ধৰিছে। বতাহে চাওক, কিমান ধুনীয়া বতাহ। চাওক, বতাহ তাত প্ৰসংগ হৈছে ভিতৰত। ফটো উঠিবলৈ জেগাই পোৱা নাই। বহি আছোঁ পেন্ধা মুন্ধা একদম উঠিছে, দেখিছে এয়া ফটো একদম পূৰা জেগাখিনি চাচোন, ইমান ধুনীয়া লাগিছে। ইমান ডাঙৰ পুখুৰী। মানে আমি ভিতৰলৈ যোৱা নাই, কিয় প্ৰসংগ কৰি আছোঁ যে, সেইটো কাৰণে বাহিৰতে অলপ সময় ৰখোঁ আৰু ৰখি পেলাই তাৰপিছত ভিতৰলৈ যাম আৰু। সেয়ে চাওঁ, সৰু ল'ৰা ছোৱালীয়ে গা ধুই আছে। মানে পানীখিনিও বৰ ধুনীয়া আৰু জেগাখিনিও বহুত বেছি ধুনীয়া, সেইবাবে গা ধুই আছে। চাওক, সিহঁতি চাহ তাহ খাবলৈ লৈছোঁ। এয়া নাম চাম গাইছে মানে, তাৰপিছত বাহঁতে খাইছে। খ্যাতি বা, তাৰপিছত মধুস্মিতা বা ধুনীয়াকৈ খাই লওঁ। তাৰপিছত নাম গাইছে আৰু তাৰপিছত বহিমগৈ বাহিৰত। ধুনীয়াকৈ ঘৰলৈ আহি আছোঁ। তাত প্ৰসাদ চসাদ খাই কৰি আহিলোঁ। এতিয়া এয়া চব আহি আছে আৰু পাৰ্টি আৰু পিছত আছে আৰু। তাৰপিছত এতিয়া আমি আহি আছোঁ, ঘৰ পামহি এতিয়া। সেই ঘৰ পাই গ'লোহি আৰু আহি পেলাই কাপোৰ চাপোৰ ধুই ল'লোঁ মানে। তাৰপিছত এতিয়া কিবা এটা খাই লওঁগৈ আৰু মানে ভিডিঅ'টো আজিলৈ শেষ কৰি দিম বুলি ভাবিছোঁ। আৰু যদি ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।